वेलकम बैक टू माई चैनल आपनालोকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। ভিডিওটো স্টাৰ্ট নকৰাৰ আগতে এটা বহুত ইম্পৰ্টেণ্ট নিউজ মই আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ মানে ঘৰত দুটা পাপি আছিলে। মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ, এটা চিম্পু আৰু এজনী আমাৰ মৰমৰ জেৰী। বাট বহুত দুখৰ কথা যে জেৰী আৰু আমাৰ মাজত নাই। তাই ঢুকাইছে, তাইৰ এক্সিডেণ্ট হৈছে। চ' সেইটো কাৰণে তাই আৰু আমাৰ মাজত নাই। চ' মই সেইটো কাৰণে বহুত দিন মানে মোৰ মন চন বেয়া হৈ আছিলে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। একচুৱেলি মই ভিডিঅ'টো শ্বুট কৰি থৈ দিয়া আছিলে, কিন্তু মানে মন চন একদম ভাল লাগি থকা নাছিলে। আৰু মোৰ ইউনিভাৰ্চিটিৰো মানে এক্সামছ কিছুমান চলি আছিলে। চ' মই সেইকাৰণে বহুত মানে ডিষ্টাৰ্বড হৈ আছিলোঁ, মন চন বেয়া হৈ আছিলে, সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। তাইৰ এক্সিডেণ্ট হৈছে, মোৰ একদম ঘৰৰ পদূলিৰ মুখতে এক্সিডেণ্ট হৈছে তাইৰ ভাগৰ। একচুৱেলি আমি ঘৰৰ ভিতৰত আছিলোঁ, বাহিৰত ভাইটিৰ লগত পোৱালীকেইটা আছিলে। পোৱালীকেইটা মানে গেট খোলাৰ লগে লগে ইহঁতি গেটৰ পৰা দৌৰ মাৰি ওপৰলৈ ৰাস্তাৰ ওপৰলৈ গুচি যায়। যিহেতু আমাৰ ঘৰ মথাউৰিত আছে, তো সিহঁতি দৌৰ মাৰি গুচি যায় মানে। আৰু ইফালৰ পৰা এখন গাড়ী আহিছিলে, পোৱালি হয় ন, যিমান যি হ'লেও স্পীডত আহিছিলে, নেদেখিলে তাইক এনেকৈ খুন্দিয়াই থৈ গ'ল। আমিতো গম নাপাওঁ, আমি ভিতৰত আছিলোঁ। ভাইটিটো পূৰা একদম মানে গাড়ীখনৰ পিছফালে একদম দৌৰিয়ে গৈছে আৰু যেন মানে গাড়ীখনক সি নেৰে আৰু মানে তেনেকুৱা। বহুত বেয়া লাগিছিলে, তাৰ খং উঠিছিলে। পেহীহঁত চোতালত আছিলে, পেহীহঁতি মানে মাতিছে যদিও আমি শুনি পোৱা নাই, কাৰণ আমি ভিতৰত আছিলোঁ। পেহীয়ে পানী চানী দি মেলি হ'লেও তাক মানে বচাব নোৱাৰিলে। তাই বহুত বেছি দুখ পাইছিলে। তাইৰ মুখৰ এটা পৰ্চনৰ পৰা মানে বহুত তেজ ওলাইছে। তাই মানে ৰাস্তাৰ মাজত পৰি আছে। যেতিয়া মই গম পালোঁ, ভিতৰৰ পৰা মই গম পালোঁ বাহিৰত এইটো ঘটনা হৈ গ'ল বুলি, একদম মানে দৌৰি গৈছোঁ। তাইক দেখি মানে মোৰ চকু পানী ৰোৱা নাই, মানে মই ইমানেই মোৰ বেয়া লাগিলে। দেন ৰাস্তাৰ মাজৰ পৰা তাইক এনেকৈ কিনাৰলৈ আনি দিছোঁ, যেতিয়া তাইৰ মুখৰ পৰা মানে এনেকৈ তেজ টপক টপক এনেকৈ পৰিছে। মানে মোৰ বহুত বেছি বেয়া লাগিলে, বহুত কান্দিলোঁ। কিন্তু যিমান যি হ'লেও মনৰ পৰাতো দুখবোৰ আঁতৰাব লাগিবই। চবে ভাবিছে চাগে এটা কুকুৰৰ পোৱালিৰ লগত কি ইমান ইম'শ্যনছ জড়িত হৈ আছে, যেন মানে একদম ভিডিঅ'টো কৈ দিছে, ধৰা ইমান মন বেয়া হৈছে ভিডিঅ' নাই দিয়া। বাট ঘৰত পোহা এটা বস্তু, আমাৰ নিজৰ ফেমিলি মেম্বাৰৰ নিচিনাকৈ পোহা এটা বস্তু যদি ঘপককৈ এনেকৈ নাইকিয়া হৈ যায়, কিমান বেয়া লাগে। মানে যোনে যোনে পাপিজ ৰাখিছে ঘৰত, তেওঁলোকে বুজি পাব। আৰু যদি তাৰ কিবা বেমাৰ চেমাৰ হৈ পিনে মৰিলে হয়, তেতিয়া মানে ইমান এটা বেয়া নালাগিলে হয়। কিন্তু মোৰ ঘৰৰ সন্মুখতে তাৰ এক্সিডেণ্ট হৈছে। চ' মোৰ বহুত বেছি বেয়া লাগিছিলে। আৰু এটা কথা আপোনালোকক মই প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, গাড়ী হওক, বাইক হওক, স্কুটি হওক, প্লিজ স্পীডত নচলাব। লাহে লাহে চলাব, এটা জোখত চলাব। যেতিয়া ৰাস্তাটো খালী থাকে, সেই খালী থকা টাইমটোত কেতিয়াবা স্পীডত দিব মন যায়, তেতিয়া স্পীডত দিয়াটো বেলেগ কথা। কিন্তু পৰাপক্ষত এটা লিমিটত চলাব লাগে। এতিয়া আমাৰ যোনটো ৰাস্তা হয়, ৰাস্তাটো গধূলি সময়ত সকলো মানুহ ৰাস্তাটোত ৱাক কৰি থাকে, সৰু সৰু বাচ্চাবোৰে খেলি থাকে ৰাস্তাত। এতিয়া আপোনালোকে ভাবকচোন, সেই পপিটো জেগাত যদি এটা বেবীৰ পোৱালি হ'লহেঁতেন, সৰু সৰু বাচ্চা কোনোবা হ'লহেঁতেন, তেতিয়া কি হ'লহেঁতেন? চ' ফৰ ছেফটি কৈছোঁ, প্লিজ আপোনালোকে স্পীডত একদম গাড়ী নচলাব। কাৰণ সেই গাড়ীখনে আজি স্পীডত চলোৱাৰ বাবে আমি আমাৰ জেৰীক হেৰুৱাব লগা হ'ল। চ' মই মানে আপোনালোকক মই বুজাব নাই পৰা, মোৰ বহুত বেছি দুখ লাগিছে। কিন্তু মানে ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে গাড়ীবোৰ শ্ল'কৈ চলাব। মই নিজে স্কুটি চলাওঁ, ময়ো স্পীডত চলাওঁ, কিন্তু মই এটা লিমিটত চলাওঁ, মানে যোনটো লিমিটত যাতে কাকো হাৰ্ম নহয়। স্পীডতনো কাৰ চলাব মন যায়? অলপ চাল দিবৰ কাৰণে স্পীডত চলাব চবৰে মন যায়, কিন্তু এনেকুৱা জেগাত চলাব য'ত মানে
এক্সিডেণ্ট হোৱাৰ চান্স নাথাকে তেনেহ'লেও কপালৰ লিখন যোনটো টাইমত যি হ'বলগীয়া থাকে সেইটো হ'বই খালী ৰাস্তাত হ'লেও হ'ব বিজি ৰাস্তাত হ'লেও হ'বই চ' আপোনালোকক সেইটোৱে মই ৰিকুৱেষ্ট কৰিলোঁ এই ভিডিঅ'টোৰ থ্ৰু দি মোৰ মৰমৰ জেৰিজনীক মই হেৰুৱালোঁ আপোনালোকে প্ৰে কৰিব যাতে তাই য'তে আছে শান্তিত থাকক আৰু এটা মনৰ পৰা মানে ৰিকুৱেষ্ট কৰিছোঁ যে গাড়ী চাৰিবোৰ প্লিজ অলপ শ্ল'কৈ চলাব থেংক ইউ চ' মোৰ আজিৰ ভিডিঅ'টো হৈছে both of my sister does my makeup challenge তো মোৰ এতিয়া দুজনী ভণ্টি মোৰ লগত আছে এজনী মোৰ খুৰাৰ ছোৱালী আৰু এজনী মোৰ পেহীৰ ছোৱালী দুইজনীয়ে এতিয়া মোৰ মেকআপ কৰিব তেওঁলোক মেকআপ আৰ্টিষ্ট মই মডেল তেওঁলোকে মোক মেকআপ কৰিব চ' মেকআপ চেলেঞ্জ বনাওঁ ইণ্ট্ৰ'টো বেছি দেৰি নকৰোঁ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' চ' এইখন হৈছে মোৰ উইদাউট মেকআপ ফেচ মই ইমান বেছি মেকআপ নকৰোঁ কিন্তু এতিয়া নতুনকৈ মই দুটামান প্ৰডাক্টছ কিনিছোঁ মেকআপৰ ইমানকৈ মেকআপ নকৰোঁ মই তেনেহ'লেও কিনিছোঁ চ' সেইকেইটাকে অ'পেনিং কৰোঁ মেকআপৰ ভিডিঅ' এটা দি পিনে এই হৈছে আমাৰ গোটেই মেকআপৰ প্ৰডাক্টছখিনি ব্ৰাছৰ পৰা আই শ্বেডৰ পৰা কম্পেক্টৰ পৰা চব আৰু চ' এতিয়া মোক লগাই দিব কিবা এটা লগাই দিব আৰু কি লগাই দিব নাজানো ইহঁতি কি লগাই দিয়ে বেবী ক্ৰীম লগাবি ফাল্টু প্ৰাইমাৰ চাইমাৰ নাই বেবী ক্ৰীম Oh my god, কিবা স্কাপ কৰিব লগা নিচিনা লাগিছে মোৰ কিনে লগাইছ নে এইবোৰ অ ভগৱান হলে কবি চকু খুলিম এইখন মুখখন দবা ক্ৰীম এনেকৈ নলগা গোটেইখন ভালকৈ ব্লেণ্ড কৰ মুখখন মুখখন এইবা হলে হৈছে মই কিন্তু একদম ভালকৈ ব্লেণ্ড হোৱাটো ফিল কৰিব পৰা নাই কিন্তু চপৰা চপৰা লাগি থকা নিচিনা লাগিছে চুলি এইবোৰ কি এইবোৰ চুলিত বেবী ক্ৰীম হে ভগৱান মই নিজে অলপ ব্লেণ্ড কৰি লওঁ দেই পাউডাৰ নলগাই অ' পাউডাৰ লগাই নিবা টেপ টেপৰখিনিত পাউডাৰ লগালে এনেকৈ চিপকি যাব পাউডাৰটো মডেলহে হয় তামাম দম এইবোৰ অ'কে চকু মুদিব লাগিব ন হৈ গ'ল আৰু কি লগাব আজি অ' মাই গড আই কেন ফিল ঐ খুচিছ কেলে লাহে লাহে কৰ পেলাই দে থু পেলা চালা এইফালে যা ঐ ব্ৰাছকেইডাল নতুন হয় গম পাইছা নাই ব্ৰাছৰ নোম সৰি যাব ইমান নেহেচিবি কৈ আছে গাইজ আমাৰ মানে ফাউণ্ডেশ্যন নাই সেইকাৰণে আমি গাইজ এতিয়া মোক ফাউণ্ডেশ্যন লগোৱা হ'ব অঁ এজনী এতিয়া খুলিবই নাই পৰা ফট এনেকৈ লগাই নি হাতত লগাই ল
So guys, oh my god, কি ফাপৰি বনাইছ বাৰু মোক তহতি কি ফাপৰি মানে এই দুজনী ফাপৰি বনাইছে আপুনি মেকআপৰ কথা নাজানে সেইকাৰণে চুপ থাকক অলপমান হে ভগৱান oh my god চকুটো মুদি থাকিব লাগে ন মুদি থাকা চকু নেমেলিব দুখ পাইছো সৰি খুদা ব্ৰাছডাল ডিঙিত মাৰিছে হৈ গ'ল হ'ব কি লগাইছে হে ভগৱান এইবোৰ ব্লাছ অলপমান হেৰি হৈছে চাওঁ এইডোখৰ হৈ গ'ল চাওক এতিয়া অঁ ভাল লাগিছে ন ফাপৰি so guys this is my after foundation look guys এতিয়া মোৰ হ'ব চকুৰ মেকআপ কিন্তু ইহঁতি মানে অকমান চকুৰ মেকআপৰ এটা টিউটৰিয়েল বনাইছে সো মোৰ এবাৰ ফাৰ্স্ট টাইম মেকআপত আগতে চাগে এনেকুৱা হোৱা নাই মোৰ লগতে হ'ব দুইফালে দুটা চকু বেলেগ বেলেগ ডিজাইন বনাব তাৰমানে ইহঁতি প্ৰেক্টিচ কৰিছে মোৰ মুখত গম পাইছে আই শ্বেডো বনাবলৈ তো দুইজনীয়ে একেটা কালাৰ ইউজ নকৰে মানে তো বেলেগ বেলেগ দুটা কালাৰ ইউজ কৰি মোৰ চকুৰ আই শ্বেডো বনাব সো বনাওকচোন চাওঁ কেনেকুৱা বনায় মেকআপ আৰ্টিষ্ট মিছ ময়ূৰী বৰ্মন এণ্ড মেকআপ আৰ্টিষ্ট মিছ হেমাংগিনী মেধি সো দেখা যাওক গোটালি পেলালি নাই পেলোৱা চাওঁ নাই চাওঁ পেলোৱা মোৰ নতুন মেকআপৰ অ' মাই গড চুনচুনি এইবোৰ কি কৈছ তই অ' মাই গড এইবিলাক অ' এইবোৰ কি অ' কলা নলগাচোন অকণমান কালাৰিং লগা লগাইছোঁ চকুত যে ঘোচা খাই আহিল যে ঘোচা খাই অহা নিচিনা লাগিছে নাই লগা ধুনীয়া লাগিছে মই বনাইছোঁ অলপ গ্লিটাৰ লগাই দিবি অঁ অ' মাই গড এইবিলাক কি অ' গাইজ দেখিছে ৰাতি নাহিব মোৰ ওচৰলৈ কিন্তু ভয় খাই যাব মোক দেখি এইবোৰ অৱস্থা কৰিছে মোৰ এই দুগৰাকী মেকআপ আৰ্টিষ্ট এই দুগৰাকী মেকআপ আৰ্টিষ্ট চ' গাইজ এতিয়া মোৰ বনাই দিব আইব্ৰাউজ বনাবলৈ মোৰ ওচৰত একো বস্তু নাই তো সেইকাৰণে এইটোৱেদি মোৰ আই শ্বেডৰ এইটোৱেদি আইব্ৰাউজ বনাই দিব কি বনাব আৰু চ' গাইজ দেখিছে কি ভয়ংকৰ ভাউৰীয়া নিচিনা মোৰ আইব্ৰাউজ বনাই দিছে ভগৱান বৰবাদ গুটি নুঠিলে হৈছে তাৰপিছত মোৰ মুখত চ' গাইজ এতিয়া মোৰ ওপৰ চোৱাটো হৈ গ'ল এতিয়া মোৰ এই ধুনীয়া ধুনীয়া গালকেইখন ব্লাছ কৰি দিব ব্লাছ কি কৰে সেইটো তাইক শিকাই দিয়া এইবিলাক কি যে কৰিছে ন মুখত এনে গুটি উঠিব গোটেই বাকৱাচ মেকআপ অকণমান লাগে নাকে চাকে দিছে ব্লাছাৰ তো গাইজ দেখিছে এয়া মোৰ ব্লাছাৰ ধুনীয়া লাগিছে ন মোক একদম ৰিষ্টা আহি যাব চেণ্ড মি ৰিষ্টাছ অ'কে গাইজ হৈ গ'ল দেখিছে মোক কি কৰিলে আৰু এৰি দিছোঁ আৰু বেহেন হয় বুলি এতিয়া মোক লগাই দিব আইলাইনাৰ অ' মাই গড মই আঁকি থাকোঁতে ফিল কৰিছিলোঁৱে যে কিবা এটা গড়বড়ি হৈছে আইলাইনাৰটোত
হ'ব এজনীয়ে কৰিছে এতিয়া এজনীয়ে কেনেকুৱা কৰে চাওঁ এজনীয়ে কেনেকুৱা কৰে এজনীয়ে কৰিলে অ'কে লেটছ সি দ্য নেক্সট ওৱান ইমান টেটু কৰিলেকে নাকে উইংকডাল টেটু কৰিলেকে আঁকিছে উইংক এই ভগৱান টেটু বলিলৈকে উইং কাটিছে এইটো এইটো কি তিল এইটো এটা তিল किसी की नजर ना लगी चाहे ভাল লাগিছে ন মোক থেংক ইউ ফৰ দিছ মেকআপ কিমান পইচা লাগিব আপোনালোকক 5,000 মাত্ৰ 5,000 বা তামাম কম দামী মেকআপ tamam kom dami makeup artist kela চ' এতিয়া মেকআপৰ মেইন বাৰী কি বাৰী গম পাইছে লিপষ্টিক লগাব মোক মোৰ ওচৰত এটাই লিপষ্টিক আছে সেইটোকে থচিব এতিয়া চি কি এইবিলাক কি কৰিলি হা কি এইবিলাক কি কৰিলি এইজনীয়ে মোক তই কি এতিয়া মোক থৈ দি মুচিবি নেকি চি থৈ দি মুচিবলৈ আহিছে অ' মোৰ চকু অ' আইশ্বেড' গ'লগৈ আইশ্বেড' গ'ল যে মই অকণ খাই দিওঁ চ' এতিয়া মানে মোক আকৌ লিপষ্টিক লগাই দিব আধাখিনি মানে মোৰ এইটো পাৰ্ট চুনচুনিৰ এইটো পাৰ্ট ময়ূৰীৰ সেইকাৰণে সিহঁতি সেনেকৈ কৰি আছে মানে এয়া লিপষ্টিক লগালে এইবোৰ কি মেকআপ কৰিলে আৰু কি লগালে আৰু কি কৰিলে মোৰ চবতকৈ ভাল কোনটো বস্তু লাগিছে গম পাওঁ আইব্ৰ'জকেইডাল অকণমান হ'লেও ভাল কিবা এটা হৈছে এইডাল ঠিক আছে অকণমান এইডাল ঠিক লাগিছে থেংক ইউ অঁ এইডাল তাই বনাইছে এইটো পাৰ্ট চুনচুনিৰ এইটো পাৰ্ট ময়ূৰী তো এয়া আছিল মোৰ আজি ছিষ্টাৰ ডাজ মাই মেকআপ চেলেঞ্জ এজনী ছিষ্টাৰ নহয় তাকো দুজনী ছিষ্টাৰ আপোনালোকে কমেণ্ট কৰি পিনে জনাব যে মোৰ কোনটো পাৰ্ট বেছি ধুনীয়া লাগিছে আপোনালোকৰ এইটো এ আৰু এইটো বি কোনটো পাৰ্ট আপোনালোকৰ বেছি ধুনীয়া লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু এনেকুৱা চেলেঞ্জ যদি আপোনালোকে আগতে ট্ৰাই কৰি পাইছে তেতিয়াও জনাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল সেইটোও জনাব কমেণ্ট ছেকশ্যনত চ' আজিলৈ এয়াই আছিল আমাৰ ভিডিঅ' both of my sister does my makeup challenge চ' আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে আৰু ইমান কম দিনতে আপোনালোকৰ পৰা মই ইমান মৰম পালোঁ মই আশা কৰা নাছিলোঁ যে ইমানখিনি মৰম পাম বুলি আপোনালোকে তেনেকৈ মৰম দি যাব ছাপৰ্ট কৰিব তেনেকৈ মই যাতে আগবাঢ়ি গৈ থাকোঁ আৰু মোৰ মুখখন দেখি অলপো নাহাঁহিব প্লিজ ইমান বেয়া লাগিছে দেখিবলৈ এজনী চনচনী মেকআপ আৰ্টিষ্ট নম্বৰ 1 দিছ ইজ মেকআপ আৰ্টিষ্ট নম্বৰ 2 এণ্ড দিছ ইজ দ্য ফটা চাস্তা মডেল এনে কিবা এটা ধুনীয়া লাগিছে ন মোক এই যে পাগলীবিলাকে যে ৰাস্তাত ঘূৰি ফুৰে যে তেনেকুৱা চ' আপোনালোকে কিবা এটা ক'ব নেকি গাইজ চেনেলটো প্লিজ ক কি কবি ক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইয়ে বাই বাই লাভ ইউ অল মেকআপ ৰিমুভ কৰিছে যি বৰবাদ দিছে মোৰ মুখখন